নমস্কাৰ মই নীলোৎপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ সৰলৈ আজি এক নতুন ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো যদি ভিডিওটো চাই ভাল পায় তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব আজি আমি আলোচনা কৰিম 2008 Hslc মেট্ৰিক পৰীক্ষাৰ ডিটাৰমিনাৰ্স প্ৰথম বাক্যটোলৈ আহিছো It is many guests were invited but only dress turn up বাক্যটোত কি কৈছে যে যথেষ্ট সংখ্যক মানে গেষ্টক আলোহিক মতা হৈছিল কিন্তু তাৰ অলপহে আহিলে আমি আগৰ ভিডিওটো শিকিছো যে ফিউটোৱে একেবাৰে নহা বুজায় নাইকিয়া বুজায় এই ফিউটোৱে অলপ আছে অলপ থকা বুজায় দা ফিউটোৱে যিখিনি আছে গোটেইখিনি বুজায় এটা ইয়াত কি কৈছে অলপ আহিছে নাই হয় বুজবা নাই আৰু গোটেইখিনি কথা কোৱা নাই যে বহুতক মতা হৈছিল তাৰে অলপ আহিল অলপ আছে অলপ থকা বুজালে আমি কি বহাব লাগিব এ ফিউ গতি ইয়াত কি বহি গল a few many guests were invited but only a few turn up a few কিয় বহালো যে ইয়াত এটা বস্তু মন ৰাখিব পাৰি আমি যে only যেতিয়া থাকে only থাকিলে প্ৰায় আমি a few a little বহাই হেতু এটা মন ৰাখি লব পাৰি দেই প্ৰায় বিলা বাক্যত সেকেন্ড বাক্যটো This is European lady I was talking about ইয়াত সবতকে ইয়াত তিনটা কথা মন কৰিব লাগিব প্ৰথম কথা আমি আগতে পোৱামতে কি আছিল যে আমি যদি ভাৱেল পাও তেতিয়া আমি কি বহাম n বহুতে কি কৰিব n বহাই দিব এটো গল খেল খতম আচ্ছা বহুতে সেকেন্ড ফৰ্মুলা কি আছিল আমাৰ যে e আৰু u ভাৱেল থাকি পেলাই সেই শব্দটো উচ্চাৰণ কৰোতে যদি ইউৰ দৰে উচ্চাৰণ হয় ইউ তেতিয়া কি বহে a গতিকে ইয়াত আমি কি পালো ইউৰোপিয়ান আছে ই থাকি পেলাই ইউ উচ্চাৰণ হৈছে গতিকে আমি a বহাই দিম তৃতীয় খেল খতম পইচা হজম কিয় এই বাক্যটো অৰ্থটো মন কৰিব লাগিব কি কৈছে দিস ইজ ইউৰোপিয়ান লেডি আই ওয়াজ টকিং অ্যাবাউট এই গৰাকী সেই গৰাকী ইউৰোপিয়ান মহিলা যাৰ বিষয়ে মই কৈ আছিলো মানে নিৰ্দিষ্টকে দেখুৱাই দিছে এই কোন যে দেখুৱাই দিলে এই বাক্যখন অংশটো এই বাক্যৰ অংশতে কি বুজাই দিলে এই গৰাকী সেই গৰাকী ইউৰোপিয়ান লেডি নিৰ্দিষ্টকে দেখুৱাই দিছে তো নিৰ্দিষ্টকে যেতিয়া দেখুৱাই দিব তেতিয়া আমি ইয়াত কি বহাব লাগিব সদায় দা বহাব লাগিব তাৰমানে আমাৰ আগৰ দুইটা ফৰ্মুলা ইয়াত বহাই দিলে কি হ'ব 20 টকা কেজি এইটো বস্তু বজাৰত বৰ্তমান 20 টকা কেজি এটো দি দিব এটো আমাক নালাগে গতিকে ইয়াত আমি কি বহাম দা 3 নম্বৰটো We found the house without difficulty কষ্ট আচ্ছা ইয়াত দিছে much more many টোৱে সদায় কাউন্টেবল নাউন যিবিলাক গণনা কৰিব পাৰি এটা কষ্টটো গণনা কৰিব নোৱাৰি পাৰি জানো নোৱাৰি কষ্ট সহায় এইবিলাক বলে আজি মই খুচকাঢ়ি আহিলো মোৰ আজি 10 কেজি কষ্ট হৈছে কষ্ট কেতিয়াও হিসাব কৰিব নোৱাৰি না বলে মোৰ আজি কষ্ট বেছি হৈছে 1 লিটাৰ কষ্ট লৈ লছুন অকন কমাই দে তেনেকুৱা ধৰণৰ নহয় প্ৰথম কথা সেকেন্ড আহিল মোৰটো কিয় নবহাই ইয়াত যে মোৰটো সদায় তুলনা কৰে যে এওঁতকে এওঁৰ হেৰিটো বেছি এওঁতকে এওঁৰ হেৰিটো মানে কম এওঁতকে এওঁৰ জ্ঞানটো কম এওঁতকে এওঁৰ জ্ঞানটো বেছি এওঁতকে শকত হয়নে এওঁতকে ধনী এনেকুৱা ধৰণৰ তুলনা কৰিলে ইয়াত কিন্তু তুলনা কৰাও নাই হয়নে কষ্টৰ কথা দিছে মাছটো কেতিয়া বহে আনকাউন্টেবল নাউন যে গণনা কৰিব নোৱাৰি মানে পৰিমাণৰ ক্ষেত্ৰত বহে বেলেগ কথা কিন্তু আমি গণনা কৰিব নোৱাৰো 1 2 কে গতিকে ইয়াত কি বহি যাব তেতিয়া হলে মাছ We found the house without much difficulty 3 নম্বৰটো 4 নম্বৰটো শ্ৰীলংকা is island এটো জানাই আইটো ভাৱেল আছে যেহেতু এটো ভাৱেল থাকিলে আমি কি বহাব লাগে সদায় n গতিকে আমি ইয়াত কি বহাই দিম n এটো বহুতে কওঁতে ভুলকে কয় আকৌ এটো উচ্চাৰণটো মন কৰিব আইল্যান্ড দেই s টো উচ্চাৰণ নহয় তাৰ পিছত আহিলে 5 নম্বৰটো of the boys was rewarded কি কৈছে এতিয়া প্ৰতিজন লৰাকে কিন্তু পুৰস্কৃত কৰা হৈছিল ইয়াত দিছে each every আৰু any এনিটো নবহে আমি গম পালো each আৰু every মাজত এটা সদায় কনফিউজন হয় কিন্তু এই কনফিউজন দূৰ কৰিবৰ কাৰণে 90% কেছত এটো বস্তু মিলিব 90% ডিটাৰমিনাৰ্স যেটা কৰিবা তাৰ 90% ত কিন্তু এটো শুদ্ধ হয় মই হেতু ফৰ্মুলাহে কৈছো এটো যে 100% তে শুদ্ধ হয় হেতু কথা কোৱা নাই যেতিয়া ইয়াত অফ পাবা অফ পালে কিন্তু তুমি ইয়াত each বহাই দিব পাৰা এটো 90% কিন্তু শুদ্ধ 90% কেছত শুদ্ধ হয় আৰু যেটো এসএসএলসি যিবিলাক অফ থকা বাক্য আহিছে মানে অফ থাকি আগফালে
য'ত ব্লেংক আছে খালী ঠাই আছে তাত কিন্তু ইটছ বহালে শুদ্ধ হ'ব গতিকে এটা বস্তু মনত ৰাখিম যেতিয়া আমি অফ পাম প্ৰায় কেছতে আমি কি কৰি দিম ইয়াত ইটছ বহাই দিম প্ৰায় কেছতে কি বহাই দিম ইটছ